নমস্কাৰ বন্ধুসকল, মিজুল ব্লগ চেনেল স্বাগতম। আৰু পাহাৰৰ ওপৰলৈ যাম আজি। মোৰ লগত আছে হিৰণ্য আৰু এখন হৈছে নদী। এখন মানে পুলি বাগান বুলি কয় জেগাটোকৰ নাম, পুলি বাগান নদী। এখন জুৰি হয় আৰু জুৰিখন পাৰ হ'ব লাগিব। তাৰপিছত বাইক লৈ আহিছোঁ আমি। ঘৰৰ পৰা মিনিমাম 7 কিলোমিটাৰমান আহিলোঁ আৰু 7 কিলোমিটাৰমান আহি এতিয়া ইয়াতে কাৰোবাৰ ঘৰত বাইক থৈ আৰু বাকী খোজকাঢ়ি যাব লাগিব বাকীখিনি জেগা। হিৰণ্য আগলৈ গ'ল, ৰখি আছে। আৰু এই ঘৰৰ মানুহতে বাইক থলোঁ। ইয়াৰ পৰা এতিয়া আমি খোজকাঢ়ি যাব লাগিব। আৰু এয়া দেখা পাব পানী টেংকি। ইয়াৰ পাহাৰৰ পৰা মানে পাইপ দি আহিছে, জুৰিৰ পানী হয়। ইয়াত পাইপ দি আনিছে আৰু টেংকি। ইয়াৰ পৰা মানুহে খাবলৈ খুবলৈ পানী নিয়ে আৰু। এয়া হিৰণ্য আহি আছে, আমি দুয়োটাতে যাম আৰু। এই পাহাৰখন হৈছে কাৰ্বি আংলঙৰ পাহাৰ। গতিকে ইয়াত ওপৰত হয়তো উগ্ৰপন্থীও থাকিব পাৰে। গতিকে ভিডিঅ' কৰোঁতে বহুত সাৱধান। কিবা কাৰণত যদি তেওঁলোকে ভিডিঅ' কৰা দেখা পায় তেনেহ'লে হয়তো মোবাইল চোবাইল কাঢ়ি থ'বও পাৰে। গতিকে সাৱধান হ'ব লাগিব আৰু ইয়াত। আৰু আগত বাইদেউ কেইজনমানে ঝাৰু লৈ ৰখি আছে। এয়া পাহাৰৰ ওপৰৰ মানুহ আৰু ওপৰৰ পৰা নামোতে ভাগৰ লাগিছে কাৰণে ইয়াত চাগে জিৰাইছে। ক'ত ল'বা? এইটো তলত অৰ্ডাৰ আছে। আমাৰ থলুৱা বেপাৰীবিলাকে আগতীয়াকৈ পইচা দি থৈ দিয়ে আৰু তেওঁলোকে পইচা বিনিময়ত সেয়া ঝাৰু নমাই দিয়ে। আৰু ঝাৰু বুলিয়েই নহয়, যিকোনো বস্তুৱেই ওপৰৰ পৰা নমাই দিয়ে। আৰু আমি যে গৈ আছোঁ এই ৰাস্তাটোদি বোলে গৈ থাকিলে এফালে পাৰখোৱা, দেনগাঁও আৰু কিবা দকমকা বোলে ওলাব পাৰি খোজকাঢ়ি। বহুত চমু হয় বোলে অন্যফালৰ পৰা। মিনিমাম ইয়াৰ পৰা 15-20 কিলোমিটাৰমান হয় বোলে। আৰু এই জেগাখনৰ নাম কি আছিলে? এইখন লিংলাং বজাৰ বুলি কয়। ইয়াত দেওবাৰে বজাৰ হয়। এই ওপৰৰ পৰা পাহাৰৰ মানুহ নামে। এইটো চাৰিআলি হয়। এইটো এটা ৰাস্তা আৰু আমি অহা ৰাস্তাটো এইটো। তাৰপিছত এইফালে এটা ৰাস্তা। চাৰিওফালৰ পৰা মানুহ আহে আৰু ইয়াতে পাহাৰৰ ওপৰৰ মানুহখিনি আহি ইয়াতে বজাৰ সমাৰ কৰে। আৰু লোকেল বেপাৰীবিলাক আমাৰ তাৰপৰা আহে। তাৰপৰা আহি ইয়াৰ পৰা মানে কল যি পায় আৰু ইয়াতে কল, নাৰিকল, কচু, ঢেকীয়া একদম ইত্যাদি লৈ যায় আৰু হিৰণ্য গৈ বহিছে সি তাৰে যাম। মই গৈ আছে ধুনীয়াকৈ ছাঁ জেগাত বহি লওঁ। 3 কিলোমিটাৰমান আহিছোঁহে আৰু বাকীখিনিতো আছেই 4 কিলোমিটাৰমান যাবলৈ। এতিয়া বাজিল কেইটা বাজিল? নটা বাজিছে, মানে 10টাই বাজো আৰু ন। 9:46 বোলে। 10টাই বাজিল আৰু 10টা বজাত আমি 10টা বজাত ইয়াৰ পৰা ওলাই যাম ন। সেয়া কেক লৈ আহিছিলোঁ, গতিকে দুইটাতে খাম আৰু খাই বৈ যাম। জিৰাই কৰি ল'লোঁ আৰু জিৰাই কৰি লৈ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া কি গাঁও পাম আমি এইফালে? লালুং গাঁও। এতিয়া লালুং গাঁও পাম। কিমান দূৰ আছে বাৰু এতিয়া? পালোৱে আৰু বেছি দূৰ নাই বোলে। লালুং গাঁও পাইছোঁহি। অলপ দেখুৱাই আছোঁ আৰু বস্তু এটা দেখিছে হিৰণ্যই। তাকে পাহাৰত যে কফু গছ বুলি এজোপা গছ আছে, আপোনালোকে হয়তো শুনিছে। তাকে কফু গছ বোলে হয় নেকি, সিও ইমান কনফাৰ্ম নহয়। এতিয়া ওচৰলৈ গ'লেহে গম পাব। গৈ আছে কাটিবলৈ। জুম কৰি দেখুৱাই দিম আপোনালোকক। হয় বোলে, কফুৰ গছেই হয়। এতিয়া কফু আৰু এটা কথা শিকাইছে মানে, যে যদি পাহাৰত পিয়াহ লাগে তেনেহ'লে যদি পানী নাপায় খাবলৈ, তেনেহ'লে এই কফুৰ গছৰ যদি অকণ কফুৰ লৈ মুখত চুবাই থাকে তেনেহ'লে পানী পিয়াহ বোলে একেবাৰে নাইকিয়া হৈ যায়। গতিকে পাহাৰত আহিলে সেইটো এটা ভাল কথা শিকিলোঁ। আৰু লৈ আহিছে ফুল আছে। আহি যা। এইডালেই হৈছে কফুৰ গছ। এইডালকে খাব লাগিব। শিপা মানে মুহাটো ন, মুহা
তো এখন লৈ গ'লে হয়তো ঘৰত যদি ৰুই দিয়া যায় তেনেহ'লে হ'বনে চাগে? হ'ব। হৈ যাব। তো এইটোকো লৈ যাব লাগিব। এইটোকো মই বেগত ভৰাই ল'ম। সেইটো এইবিলাক খাব নোৱাৰে নেকি? নাই, শিপাটোহে খাব লাগিব ন? তাতো খাব লাগিব। বাকলি চাকলি গুচাই ৰেডি হৈ গ'ল। আৰু সেয়া মোক দিছে, দেখাব এনেকৈ খাই দিব পাৰি ন? বহুত পানী থাকে ইয়াত কিন্তু মালটো যথেষ্ট। আৰু ফ্লেভাৰটো কি ধুনীয়া ফ্লেভাৰ, গোটেই মানে আপোনাৰ চিংগাম চুবালে যিটো ফ্লেভাৰ আহে তাতকৈও ভাল ফ্লেভাৰ, একদম মজা লাগিছে খাই। আৰু আহি এটা ঘৰ দেখা পাইছোঁ বাৰু, বহুত দূৰত মানে বহুত ওপৰত, পাহাৰৰ ওপৰত ঘৰ দেখা পাইছোঁ। এতিয়া ইয়াৰ পৰা গাঁও ষ্টাৰ্ট আৰু ন? আৰু ইয়াত বোলে যেতিয়া সি হিৰণ্য আহিছিলে, যেতিয়া ইয়াত মানে সি বেপাৰ কৰিবলৈ আহিছিলে, বস্তু নিবলৈ আহিছিলে, তেতিয়া ইয়াত কাৰেণ্ট নাছিলে। এতিয়া কাৰেণ্টৰ ব্যৱস্থা হৈ গ'ল। আগলৈ ৰাস্তা বহল আছিলে আৰু এইফালৰ পৰা কমে ঠেক হৈ গৈ আছে। আৰু এতিয়া সৰু সৰু ৰাস্তা পাম। এইফালৰ পৰা তেনেকৈয়ে যাব লাগিব আৰু সৰু ৰাস্তাতে যাব লাগিব, ডাঙৰ ৰাস্তা নাই। আৰু যিমান দূৰ গম পালোঁ, আমি বাইক লৈ ধুনীয়াকৈ আহিব পাৰিলোহেঁতেন। ৰাস্তা বহুত ধুনীয়া হৈ গ'ল, আগতকৈ বহুত ভাল হৈ গ'ল। আগতে বোলে তেনেকৈ সৰু সৰু আছিলে, এতিয়া সেইখিনি নতুনকৈ ৰাস্তা বনাই আছিলে। আৰু এইফালেও হ'ব বোলে, এইখিনি বনাব কেইদিনমান পিছতহে বনাব চাগে। বস্তু এটা দেখুৱাই আছোঁ আপোনালোকক, দেখিব। এই লতাডাল দেখিছে কিমান শকত লতা? এইডাল হৈছে আপোনাৰ পাণ গছ। এই গছজোপাৰ ওপৰত কিমান ওখত পাণ লাগি আছে, একদম বহুত ওপৰত। ইয়াত তলৰ পৰাই লাগিছে পাণ, একে ওপৰলৈকে, ওপৰত বহুত আছে পাণ। পাহাৰত যে দেখিছে চাফা, কৈ দেচোন কি হয়? ইয়াত ঝুম খেতি, ইয়াত ঝুম খেতি কৰা হয়। এইটো ধানেই হয় ন? পাহাৰীয়া মানুহে ইয়াত আৰা বুলি কয়, পাহাৰত আৰা খেতি কৰে। ইয়াত সকলো ধৰণৰ খেতি কৰে, ধান, তিল, এইবিলাক এনেধৰণৰ বহুত ধৰণৰ খেতি কৰে আৰু পাহাৰীয়াসকলে। ইয়াত যে লাইনটো আহিল, তই কিমান দিনৰ আগত আহিছিল যে তেতিয়া লাইন নাছিলে? 6 বছৰমান হ'ল অহা, ইয়াত নহা। 6 বছৰমানৰ আগত মই আহিছিলোঁ। মানে এই 6-5 বছৰৰ ভিতৰতে লাইনো পাইছে ৰাইজসকলে পাহাৰৰ। এয়া ঘৰ পাইছে অনুদান। ভালেমান এতিয়া চৰকাৰৰ বিষয়েহে গাবলৈ ল'লোঁ দেই। বাৰু যিয়ে নহওক, সেয়া পিছৰ কথা, কিন্তু উন্নতি যে হৈছে সেইটোহে লাগে মানুহক, নে কি? সেইটোৱেই, বহুত উন্নত হৈছে আগতকৈ। আৰু আমি এয়া মানুহ এঘৰলৈ গৈ আছোঁ, ঝাৰু বিচাৰি, ফুলঝাৰু বিচাৰি গৈ আছোঁ। সেইটো হৈছে মানুহ ঘৰলৈ যোৱা ৰাস্তাটো। চাওক, পাহাৰৰ ওপৰৰ পৰিৱেশ, কিন্তু ইমান ৰ'দ দিছে কিন্তু হ'লেও ইমান গৰমটো লগা নাই। ভাগৰটো লাগিছে বাৰু, কিন্তু ইয়াত গৰম তেনেকৈ লগা নাই, ঠাণ্ডা পৰিৱেশ। বতাহো ধুনীয়া বলি আছে। আৰু অলৰেডি মানুহ ঘৰ পাই গ'লোহি। ঝাৰু আছে নেকি দেখিব? নাই, বান্ধা ঝাৰু নাই। তাত বোলে ঝাৰু নাই, কিন্তু শুকুৱাই থৈ দিছে। এয়া শুকুৱাইছেহে, মানে এয়া বান্ধা হোৱা নাই, বান্ধিলেহে বেচিব পৰা হ'ব। এনেকৈ ঝাৰুবিলাক শুকুৱাই থৈ দিছে, শুকালে মুঠা বান্ধিব আৰু তাৰপিছত বিক্ৰী কৰা হ'ব। পথাৰ এখন দেখা পাইছোঁ। গপচ আছে কিন্তু কোঠাখন। আৰু আহি বস্তু এটা দেখা পালোঁ, এয়া মৌ বা মানে এইটো ফুটাটো দেখিছেনে? এইটোত মৌৱে বাঁহ লৈছে ভিতৰত মানে। বাৰটাই বাজিবৰ হ'ল, কিন্তু আমি এতিয়ালৈকে গৈ পোৱাই নাই। আহি আছোঁ লাহে লাহে খোজকাঢ়ি, মাজে মাজে আৰু জেগাত জিৰালোঁ। পাহাৰত উঠা কাম ইমান সহজ কাম নহয়। এদিনীয়া মানুহ একদম মানে বহুত ভাগৰ লাগে।
বাৰু গৈ থাকোঁ। ইমানো বেছি ভাগৰো লগা নাই বাৰু আমাক। আৰু ইফালে মানুহ এজনীয়ে এয়া খৰি কাটি আছে। এয়া চব ঝাৰু খেতি আৰু ঝাৰু কাটি নিলে এতিয়া বাকীখিনি আছে এয়া চাগে জ্বলাই দিব, তাৰপিছত আকৌ নিজে হ'ব আৰু বৰষুণ পৰিলে। আৰু ঝাৰুৰ কাৰণে ৰিং বনাই আছে, একো নহয় দিয়ক, আপোনালোকে চিন্তা কৰিব নালাগে। মই ইউটিউবৰ চেনেল এটা আছে, তাতে দিম বুলি কৈছোঁ দেই, ভিডিঅ' কৰিছোঁ। তো 10টামান ঝাৰু দিব আৰু দেই, দিবনে? মানে ইয়াত ঝাৰু নাই বুলি কৈছে, কিন্তু বান্ধি থোৱা কেইটামান দেখিছোঁ আৰু তাৰ পৰাই বিচাৰিছোঁ আৰু 10টামান বিচাৰিছোঁ। দিয়া নিদিয়ে তেখেতলোকৰ কথা আৰু। তো দিবনে দাদা? 10টা দি দিয়ক আৰু 5টা। আৰু ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও আমাক ঝাৰু দিবলৈ মান্তি নহ'ল। তাহাঁতৰ বোলে কাৰোবাৰ পৰা পইচা লৈ থৈছে আৰু সেই পইচাৰ কাৰণে আজি নিবলৈ আহিব, গতিকে আজি নিদিলে আমাক 10টা ঝাৰু নিদিলে। বাৰু গৈ থাকোঁ, বেলেগৰ কাৰোবাৰ ঘৰত সোধোঁগৈ, যদি লৈ যাম আৰু, নহ'লে আৰু খালী হাতে ঘৰলৈ যাব লাগিব। কেইটকা লাগিব? 25 টকা। এটা ঝাৰু 25 টকা লাগিব। এটা ঝাৰুত 25 টকাকৈ লাগিব বুলি কৈছে। ঝাৰু ইয়াত থৈ দিছে, তাকে ইয়াৰ পৰাই লৈ যাব লাগিব আৰু। ইয়াততো পালোঁ বাৰু, যিয়ে নহওক। ইয়াৰ মানুহখিনিক একেবাৰে চিধা চিধি একদম দিম বুলি ক'লে দিব। ইয়াত 10টা দিম বুলিহে কৈছে, তাতকৈ ওপৰত এটাও নিদিয়ে। আৰু সেই ঘৰ মানুহত নিদিওঁ বুলি ক'লে যে একেবাৰে নিদিলে, ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও নিদিলে। আৰু 200 টকা লও। মানুহজনে পইচা হিচাপ কৰি আছে। 25 টকা 100 টকা ini ancel mah pihan pen motor তাৰ মানে আলু আৰু মটৰ তৰকাৰী খাইছে ভাতৰ লগত। মানে আৰু ঝাৰু পালোঁ আৰু এইকণৰ পৰা এতিয়া উভতি মিনিমাম আমি 7 কিলোমিটাৰটো আহিলোৱেই। 7 কিলোমিটাৰ আহি এতিয়া উভতিছোঁ, তাকে গৈ আছোঁ আৰু অলপ। আৰু অকণ আহি বহিছোঁ দুইটা, আৰু বিস্কুট আৰু পানী খাব লাগিব। আগত দোকান এখন পালোঁ, বিস্কুট লৈ ল'লোঁ। এতিয়া এইকণতে বহি খাওঁ। বহুত ভাগৰ লাগিছে, কিন্তু মাথাও বিষাইছে তামাম। জিৰাই কৰি লৈ আকৌ ৰাওনা হৈছোঁ। আৰু পাহাৰত যদি ইয়াত এটা ঘৰ আৰু এই ক'ৰবাত এটা ঘৰ, গতিকে যদি ইয়াত মানুহৰ বেমাৰ আজাৰ হয়, নেটৱৰ্কটো মোবাইলৰ নাই, আৰু এই মানুহবিলাক পাহাৰত কিমান অসুবিধাত থাকে। আৰু আহি আমি অকণ সৰু পানীৰ সোঁত এটা পাইছোঁ। পানীৰ খুঁটি এইফালে পানী বটলত নাইকিয়া হৈ গ'ল আমাৰ, আৰু ইয়াতে পানী ল'ম বুলি ভাবিছোঁ, তাকে ল'ব পৰা যায় নে নাযায় ঠিক নাই। সোমাই গৈছোঁ, এবাৰ পানী ল'ব পৰা নাযাব। ইয়াতে পানী নলওঁ, বেলেগ এফালে যাম, বেলেগ পানী বিচাৰিব লাগিব। এয়া পানী খাব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া আৰু অলপ তললৈ গ'লে বেলেগ পানী পামেই যেতিয়াবা, আৰু বেলেগ পানীকে খাব লাগিব। আৰু গাঁওখন ওচৰতে দেখা পাইছোঁহি আৰু। বৰ্তমান আমি নামি আছোঁ ডাউন, কিন্তু উঠোতে একদম 12 বাজি গৈছিলে আপটো। এতিয়া ডাউনত নামি আছোঁ কাৰণ ইমান মানে ভাগৰ লগা নাই, কিন্তু পিছল খাই পৰাৰ চান্স একদম মানে 50% আছে। আৰু অকণমান অসাৱধান হ'লেই মানে পৰাৰ চান্স আছে, কাৰণ গোটেই ধূলি হৈ।
2:30 বাজি গ'ল আৰু গাঁওখন মোটামুটি পালোহি আৰু আহি আমি সৰু জুৰি এটা পালোঁ জুৰিটোত ভৰি হাত মুখ হাত ধুই লওঁ একদম ধুনীয়াকৈ ধুই লওঁ আৰু এতিয়া আৰু বাইক লৈ ঘৰলৈ ৰাওনা হৈছোঁ গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ গতিকে যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব আৰু আপুনি যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব